মই কিয় MA BA কৰিছা হা হেই বাবু ছাত্ৰী নাই ছাত্ৰী বাকৰি পোৱা নাযায় এই লাইনত মাথা মাৰ এই লাইনত মাথা মাৰ আমি অৰ্থনৈতিক ব্যৱস্থা ঠিকেই কৰিলে সেইটো হ'ল আমাৰ আজিৰ তাৰিখৰ অৱস্থা ঠিক আছে সবেতো অথৰিটিটো হাবি মুৰ্গী চুৰ্গী থাকিব নোৱাৰিব ন বেলেগ আকৌ কাম আছে এতিয়া আমাৰ ল'ৰাবিলাক নিজৰ সুন্দৰ পৰিবাৰ নিজৰ ঘৰ বাৰী এৰি পেলাই কামৰ কাৰণে তামিলনাডুত যাব লাগে কামৰ কাৰণে সাউথ ইণ্ডিয়ান ৰাজ্যত যাব লাগে দিল্লী বম্বে মুম্বাই যাব লাগে কেৰালাত আমি যাই আমাৰ ল'ৰাবিলাক পাথৰ কাটিবলৈ যায় এদিনত বোলে 1500 টকা পায় তামিলনাডু যায় শুকান মাছ পকলা বান্ধিবলৈ সেইবিলাক হ'ল আমাৰ কাম কৰ্ণাটকাত বেংগালোৰত যায় চিকিউৰিটি থাকিবলৈ হা মাহাজন আহিলে এইটো কৰিব লাগে ইমান আশা কৰি ভাল ভৱিষ্যতটো চিন্তা কৰি ৰক্ষণাবেক্ষণ কৰি আমাৰ ল'ৰা ছোৱালীক আমি কিতাপ পঢ়োঁ স্কুল কলেজ পাছ আউট হৈছে তাৰ পাছত কাৰোবাৰ যদি চকীদাৰ হ'ব লাগে ইয়াৰ কি দুৰ্ভাগ্য কথা আৰু কি থাকিব এই দেশৰ অৱস্থা আজিৰ তাৰিখত সেই গতিকে মই ভাবোঁ আজিৰ তাৰিখত আমাৰ যুঁজ ডাবল হৈ গৈছে আমাৰ যুঁজ ডাবল উন্নয়ন চাকৰি বাকৰি কল কাৰখানাৰ কাৰণে আমি এতিয়া নিৰ্বাচন এই নিৰ্বাচনটো খুব আমি সজাগ হ'ব লাগিব দেই কিন্তু ইয়াৰ উপৰিও মই ভাবোঁ এইবাৰৰ নিৰ্বাচনটো বেলেগ ৰকমৰ নিৰ্বাচন হ'ব এই গতিকে আমি গোট খোৱাটো ভাল হ'ব মই ভাবিছোঁ আবি যদি ওলাই আহে তৃণমূলো যদি ওলাই আহে তেনেহ'লে এটা ঢৌ আহি যাব আৰু আজিৰ তাৰিখত হাগ্ৰামা কি কৈ আছে আপুনি জানে না হাগ্ৰামা সদায় কৈ আছে হাগ্ৰামাৰ মানুহবিলাক এটা ভাইৰেল কৰি আছে যে গৰ্জন আমাৰ লগত ভিতৰি বুজাবুজি যে গৰ্জন ভিতৰি আমাৰ লগত বুজাবুজি কংগ্ৰেছ লগত আমাৰ বুজাবুজি একোৱেই বুজাবুজি নাই অফুজ আছিকে সেইদিনা য'ত কংগ্ৰেছৰ লিডাৰবিলাক আছিল এটা হোটেলত তেখেতৰ MLA বিলাক গৈছে এতিয়া আমি কয় হিৰণ কি কয় ৰিহণ্ডা আই অলপ বহাই এইখিনি চাহ পানী খাইছে একোৱেই নাই তেখেত চেষ্টা কৰিছিলে দিল্লীত গৈ পেলাই আমাৰ এজন কংগ্ৰেছী মানুহকে ধৰি পেলাই এনেকুৱা পইচা টোপলা দিছিল তুমি যিমান লাগে ইমান টকা ৰাজি হৈ আহক কিন্তু গৰ্জন মছাহাৰী টিকিটো খাব নালাগে আমাৰ জিলাৰ এজন প্ৰেচিডেণ্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ফ্ৰান্সিছ ডাঙৰীয়াক খাম পাই নিজে আঁকোৱালি লৈছে গুচি গ'ল ফ্ৰান্সিছ ডাঙৰীয়া যিদিনা BPF সোমাইছে সেইদিনা বোলে হাগ্ৰামা 20,000 দিছে বোলে ফ্ৰান্সিছ এইটো লোৱা কাম কৰি থাক আৰু খাই থাকিব ফ্ৰান্সিছৰ অৱস্থা খুবেই বেয়া বেচাৰা তাৰ লগত 3জন মানুহ হৈ গৈছে এতিয়া কথাটো এই দেশক যদি আমি ৰক্ষণাবেক্ষণ দিব লাগে আমাৰ ভৱিষ্যতটো যদি আমি চাব লাগে তেনেহ'লে আমি একগোট হ'ব লাগিব যোৱাকালি ইণ্ডিয়া কনক্লেভত ইণ্ডিয়া টুডে মই আজি মৰ্ণিঙত চাইছোঁ 4 को इस बार 400 पार इस बार 400 पार এই 400 पार MPৰ মাজত থাৰ্ড লাৰ্জেষ্ট ভাৰতবৰ্ষৰ কমিউনিটি মুছলিমৰ পৰা এজনো MP নাথাকে আপুনি গম পাইছে এজনো যদি মুছলমান সম্প্ৰদায়ৰ পৰা MP থাকে নাথাকে তেনেহ'লে আপুনি চিন্তা কৰে এই দিশটো দিশা কোনফালে গৈ আছে আজি লৰেন্স ডাঙৰীয়া প্ৰমোদৰ লগত ইমান ওচৰ আছিল কিবা যদি সুবিধা পাব লাগিছে সি পাব লাগিছিল লৰেন্স ডাঙৰীয়া সুবিধা নিদিয়ে কাৰণ সি খ্ৰীষ্টিয়ান ইউপিপিএল কোনে চলাইছে RSS চলাই আছে ইউপিপিএল কোনে চলাইছে বিজেপিয়ে চলাইছে ইউপিপিএল নিজাবগীয়াকৈ চলাব পৰা নাই আজিৰ তাৰিখত প্ৰমোদ বড়ো আশা ইচ্ছা আছে সি এজন আন্দোলনকাৰী হয় কিন্তু তাৰ ইচ্ছামতে নহয় যে কথাটো ইয়াত গুৰুত্বপূৰ্ণ সেইবিলাক এটা উদাহৰণ ভাই এটা উদাহৰণ এইবাৰ বিজেপি 400 পাৰৰ ফৰ্মুলাটো খুবেই বেয়া একেবাৰে ইয়াত কোনো মুছলমান মানুহ নাথাকিব ইয়াত কোনো খ্ৰীষ্টিয়ান মানুহ নাথাকিব আৰু সেইটোৱে যদি হয় আপুনি চিন্তা কৰা তেনেহ'লে তেখেত পাৰ্লিয়ামেণ্টত কি ডিচিশ্যন ল'ব ইণ্ডিয়া টুডে নিচিনাই নিউজ চেনেলে যদি কয় যে কোৱাচি অট'ক্ৰেচি হিটলাৰী শাসন অলৰেডি ষ্টাৰ্ট হ'ল
এক দেশ, এক ভাষা, এক ধর্ম। আপোনাৰ ভাষা কি হ'ব, মোৰ ভাষা কি হ'ব, আপোনাৰ ধৰ্ম কি হ'ব, মোৰ ধর্ম কি হ'ব। मोदी कोई ऐसे हमें 80 करोड़ लोगों को फ्री रेशन दे रहा है और हम गरीब को, अभी हमारा देश गरीब मुक्त देश है। अरे बाबा आमार देखो যদি गरीब নাই তোমার 5 কেজি চাউল আমাক কিয় ফ্রি লাগে নহয় আমি গরিব ভিতর কারণে 5 কেজি চাউল আপনি দিছে যদি আমি নিজা বগিয়াকে খাবা পারলে হেতেন আপনার 5 কেজি চাউল মোক দরকার নাই এতিয়া ইউপিপিএলৰ পৰা আহিব ইউপিপিএল কব আমার মিত্র দল হাতী পদম ফুল আৰু ট্ৰেক্টৰ আপোনাৰ সকলক 5 কেজি চাউল দি আছে প্ৰতি মাহত এতিয়া কিন্তু 5 কেজি নহয় আমি ডাবল কৰিম আপুনি 10 কেজি চাউল পাব ইয়াৰ অংকটা কি আপুনি গম পাই না দৰিদ্ৰ হৈ থাকিব আমাক আপোনাৰ চাউলৰ দৰকাৰ নাই 5 কেজিও আমাক নালাগে 10 কেজিও আমাক লাগে উন্নয়ন কেনেকা উন্নয়ন কাম্পা ডাঙৰীয়া হৈদিনা বুলি কৈছে গৰ্জন বিৰাট সুন্দৰ এখন নাৰিকল গাছ কিন্তু ফল নোহোৱা গাছ गरजनखौ मा होनदोंनो गरजना बिराद सोमखोर नारेंखल बिफां नाथाय फिथाइ थायनो रोङा गरजना टका पयसार मस्तानी गरजना नगर बोले टकाय নাই हाग्रा माहे बोले মোক পয়সা দিব কংগ্রেস করি বলে দিয়েছিল আজি টিকেটর এই টকা পয়সার মস্তানি খটকে দৈনিক গর্জন মানু খাক ধরিছে খাক ধরা নাই কোনো অঙ্কই নিমিলে টিকেটর কোনো অঙ্কই নিমিলে কেতিয়াবা এনোভা কেতিয়াবা ফরচুন কি গাড়ি লাগে ইমান দিম কত গল আপনার মস্তানি ইমান হাজার মানুহ গেদারিং কৰি পেলাই আপুনি প্ৰগ্ৰামবোৰ কৰিছা কিয় ভয় কৰিছা হিমন্ত বিশ্ব শৰ্মা কিয় ভয় কৰিছা থেকে জানে এবার যদি এমপি থেকে ওলাই না যায় বিপিএফ ছেড়ে কদম কোনো বিশ্বাস নকৰিব একে থেথেৰ ভিতৰ হৈ যাব সব কাম পাবলৈ জোর হৈ ঘুমাই আছে বলে অংকই নিমিলে বড়োর ভোট 5.5 লাখ আছে